নমস্কাৰ পঢ়াৰ টেবুলত ষ্টুডেণ্টবোৰে মোৰ কৌতুক চাই থাকোঁতে যদি দেউতাকে হিফালৰ পৰা সুধিছে ঐ পঢ়িছনে তেতিয়া ষ্টুডেণ্টটোৱে কৈছে ঐ চিঞৰি নাথাকিবি অনলাইন ক্লাছ হৈ আছে এইবোৰ যাতে নহয় মোৰ কৌতুক চাই তাৰ কাৰণে আপোনালোকক বিনম্ৰ অনুৰোধ জনালো এতিয়া কৌতুকটো কওঁ শুনক ক্লাছ 4ত ইংৰাজী ছাৰে শিকাইছে মানে ইংৰাজী ক'বলৈ শিকাইছে দিস ইজ মাই পেইন এইটো মোৰ কলম এনেকৈ ছাৰে শিকাইছে ল'ৰা এটাই আহি স্কুলত শিকি ঘৰত পঢ়িছেহি দিস ইজ মাই পেইন এইটো ছাৰৰ কলম তেতিয়া ককায়েকে শুনি আছিলে ককায়েকে ক'লে নহয় দিস ইজ মাই পেইন এইটো মোৰ কলম হি স্কুলত গৈ পঢ়িছেগৈ যে দিস ইজ মাই পেইন এইটো ককাইদেউৰ কলম তেতিয়া ছাৰে শুনি পেলাই ক'লে নহয় দিস ইজ মাই পেইন এইটো মোৰ কলম হি আকৌ আহি ঘৰত পঢ়িছেহি দিস ইজ মাই পেইন স্কুলত হ'লে ছাৰৰ কলম আৰু ঘৰত হ'লে ককাইদেউৰ কলম এতিয়া দ্বিতীয়টো শুনক এদিন চোৰ এটাই এঘৰ মানুহত চুৰ কৰিবলৈ সোমালে ৰাতি সোমোৱাৰ লগে লগে গিৰিহঁতে সাৰ পাই জাঠি এডাল লৈ চোৰটোক মাৰিবলৈ আহিছে চোৰটোৱে উপায় নেপায় বিছনাৰ তলত লুকাই দিলে তে গিৰিহঁতে জাঠিডাল তাৰ ফালে মাৰি দিছে খুচি দিছে যেনিয়ে তেনিয়ে খুচিছে তাৰ গাত লগা নাই সি আঁতৰি দিছে তেতিয়া চোৰটোৱে গিৰিহঁতক কৈছে ঐ কি ধেমালি কৰিছ চকুৱে লাগিব